তামোলপুৰত কিমান ৰাইজ ওলাব এইটো মিছা কথা কৈ হাজিৰা লৈ পেলাইহে হাজিৰা দি পেলাইহে ওলাই আনিছে হেৰিয়াত জিৰ' হ'ব আপোনালোকে ভুল ক্ৰমে প্ৰমোদ বড়োৰ লগত যোগদান নকৰিব একদম চেঁচাই হৈ যাব ষড়যন্ত্ৰ কোনে কৰিছে ইউ পি পি এলহে কৰিছে আমিতো কৰা নাই আমাৰতো চিধা কথা এইবাৰ আমি NDA লগত আছে NDA লগত একেলগে থাকি চৰকাৰ কৰিম বাছ BTC 15টা আছে কি 12টা প্ৰমোদৰ মতে 12টা হ'ব পাৰে আমাৰ মতে 15টা প্ৰমোদ বড়োৰ কথা লৈ পেলাই যদি কোনোবাই মানি চলে বা কাম কৰে মই বাৰে বাৰে কৈ আছোঁ চেছ হৈ যাব আৰু আজি প্ৰমোদ বড়োৰ লগত যিসকল ৰাইজ ওলাইছে ইহঁতক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভুল ক্ৰমে প্ৰমোদ বড়োৰ লগত যোগদান নকৰিব একদম চেঁচাই হৈ যাব সি যেনেকুৱা কথা কয় এনেকুৱা কাম কৰা মানুহ নহয় 5 বছৰ চেছ কৰিছে এইটো চবেই দেখি আছে তো যদি প্ৰমোদ বড়ো আজিৰ দিনত যদি জিকি যায় তেতিয়াহ'লে আৰু চেছ হৈ যাব নষ্ট কৰিব সি মুঠতে আমাৰ BTC বাসী ৰাইজক মই এটাই অনুৰোধ দীপেন বড়ো প্ৰমোদ বড়ো আপচু লিডাৰ UPPL লিডাৰ একে বস্তু তামোলপুৰত কিমান ৰাইজ ওলাব এইটো মিছা কথা কৈ হাজিৰা লৈ পেলাইহে হাজিৰা দি পেলাইহে ওলাই আনিছে এইটোতো ভোট দিয়া মানুহ নহয় ভোট আমাকে দিব পদমফুলতে ভোট দিব তেওঁ দাবী কৰিছে যে চৰকাৰ গঠনত ভূমিকা হেৰিয়াত জিৰ' হ'ব